বহাগৰ প্ৰথমখন মঞ্চত জুবিনৰ যাদু। খাৰঘুলি গণেশগুৰিত জুবিনৰ সংগীতৰ মায়াজাল। নিজস্ব ষ্টাইলত মঞ্চত সংগীত পৰিৱেশন কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে। জনপ্ৰিয় অসমীয়া গীতৰ লগতে জুবিনে গালে হিন্দী গীত। বহাগৰ প্ৰথমখন মঞ্চত নিজৰ ষ্টাইলত গীত পৰিৱেশন কৰি জুবিন গাৰ্গে মন্ত্ৰমুগ্ধ কৰিলে খাৰঘুলি আৰু জাপৰিগোগৰ বিহুবলীয়া ৰাইজক। গীতৰ মাজে মাজে জুবিনে কোৱা ৰসাল কথাৰ মাজত ক'ৰ পৰা কেনেকৈ সৃষ্টি হয় জুবিন গাৰ্গৰ মন পৰশা গীতবোৰ, সেই কথাও ক'লে। এই লাষ্ট ৩-৪ বছৰ মোৰ যিমান গান শুনিছে, ভাল লগা গান, যিমান ভাল ভাল গান, চব কিন্তু খাৰঘুলিত জন্ম হৈছে। চ' ধন্যবাদ খাৰঘুলি, আই লাভ ইউ। লগতে জুবিনে ক'লে আহিবলগীয়া নতুন ছবি কাঞ্চনজংঘাৰ কাহিনী হ'ব মন যায় পাৰ্ট 2। মোক বহুত ল'ৰা ছোৱালীয়ে মোক কৈ আছিলে যে মন যায় পাৰ্ট 2 বনাব লাগে। এইবাৰ যিখন বনাইছোঁ কাঞ্চনজংঘা, সেইখন অলমষ্ট মন যায় পাৰ্ট 2। সেইখন চালে গম পাই যাব যে 15 বছৰ মই কি কৰিলোঁ, কি ফিল কৰিলোঁ, গোটেইখিনি কথা সেই কাঞ্চনজংঘাত আছে। প্ৰতিটো জনপ্ৰিয় অসমীয়া গীতৰ মাজতেই জুবিনে মঞ্চত পৰিৱেশন কৰিলে হিন্দী গীতো।